যদি দুয়োজনে ইজনে সিজনক সমানে ভাল পায় তেনেহ'লে এই পৃথিৱীৰ কোনো শক্তিয়ে তেওঁলোকক বেলেগ কৰিব নোৱাৰে। যিয়ে তোমাৰ খং সহ্য কৰাৰ পাছতো তোমাৰ কাষত থাকে তাতকৈও বেছি ভাল পোৱা তোমাক কোনেও দিব নোৱাৰে। যিয়ে তোমাক চকু বন্ধ কৰি বিশ্বাস কৰে তাৰ বিশ্বাস কেতিয়াও নেহেৰুৱাব। কাৰণ বিশ্বাস এবাৰেই হয়, বাৰে বাৰে নহয়। বিশ্বাস ভাঙি গ'লে সঁচা কথাবোৰো মিছা যেন লাগে। সকলো সময়ত এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰা যিয়ে তোমাক সন্মান কৰে। কাৰণ ভালপোৱাতকৈ সন্মান বহুত মূল্যৱান। কেতিয়াও সেইজন ব্যক্তিক কষ্ট নিদিবা যাক কষ্ট দিলে দুগুণ কষ্ট তোমাৰ নিজৰ হয়। যিজন ব্যক্তিয়ে তোমাৰ প্ৰফাইল চেক কৰে তেওঁ সৰু মানুহ। যিয়ে তোমাৰ ফ্ৰেণ্ড লিষ্ট খুচৰি ফুৰে, কোনে তোমাৰ ফটো লাভ ৰিয়েক্ট কৰে তেওঁ অসামাজিক মানুহ নহয়। তোমাৰ দুই এটা কমেণ্ট দেখি যাৰ ভিতৰখন জ্বলে তেওঁ মানসিকভাৱে আক্ৰান্ত বুলি ক'ব পাৰা। অন্য কাৰোবাৰ লগত কথা পতাটো যিয়ে সহ্য কৰিব নোৱাৰে তেওঁ ঈৰ্ষাপৰায়ণ নহয়। তাৰ মনত সকলো সময়ে তোমাক হেৰুৱাৰ ভয় এটা থাকে। এই ধৰণৰ ইম'চনেল মানুহবোৰৰ ভিতৰখন অলপ চোৱা। হয়তো বিশুদ্ধ ভালপোৱা দেখা পাবা য'ত তোমাৰ বাহিৰে আৰু কোনো নাই। তোমাক লৈ তাৰ এখন বেলেগ দুনিয়া। মই কোৱা নাই যে মোৰ বাবে তোমাৰ সকলো কৰিব লাগিব। মই মাথো বিচাৰোঁ তুমি মোৰ অলপ মানসিক শান্তিৰ কাৰণ হৈ থাকা। মই কোৱা নাই তুমি মোক ভাল পাবই লাগিব। মই বিচাৰোঁ তুমি মোক অলপ বুজিবলৈ চেষ্টা কৰা। মই কোৱা নাই মোৰ বাবে তোমাৰ বন্ধু বান্ধৱ সকলো এৰি দিয়া। মই মাথো ক'ব বিচাৰোঁ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ সময় ৰাখিবা। মই কোৱা নাই তুমি সকলো সময় মোক হেৰুৱা ভয় কৰা। মাথো মোৰ ওপৰত অলপ ভৰসা আৰু বিশ্বাস ৰাখিবা। তুমি সকলো পিনে ব্যস্ত হ'ব নালাগে, তুমি মাথো মোৰ জীৱন সংগী হৈ থাকা। দামী গিফ্ট দি তুমি মোৰ মনত হাঁহি ফুটাব নালাগে। মাথো মন বেয়া হৈ থকা সময়ত তুমি চকুলো মচি দিবা। তুমি মোৰ বাবে সলনি হ'ব নালাগে, তুমি সিমানখিনি ভাল হৈ যোৱা যাতে আমি দুয়ো ভালে থাকোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব এটা কৰি নতুন ভিডিঅ' পাই থাকিবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।